হাই ফ্ৰেণ্ডছ, সকলোৰে খবৰ ভালনে? নিশ্চয় ভাল। মোৰ HD মিক্সাৰ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি ছানডেনো বিশেষ কি আয়োজন কৰোঁ তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। এয়া আজি এটা লোকেল মুৰ্গী আনি থৈছে এতিয়া এইটো চাফা কৰিব লাগিব। সৰু বেঙেনা এইখিনি ভাজি আছোঁ এতিয়া। সেইখিনি মই ৰঙালাও, আলু আৰু বেঙেনাৰ অকণমান চব্জি কৰিম। এইখিনি দালি, ইয়াত কঁঠালৰ গুটি দিছোঁ। অকণমান সৰু মাছ আনিছিল, তাকে এইখিনি ভাজিব দিছোঁ। এইটো চাফা কৰিছে, এতিয়া অকণমান গেছত পুৰি লৈছোঁ। এইখিনি এতিয়া কাটি লোৱা হ'ল। ইয়াত মছলাখিনি মই ইয়াত দিম, পিঁয়াজ দিম, আদা নহৰু জলকীয়াৰ পেষ্টখিনি ইয়াত সানি দিম। ইয়াত মই দিছোঁ পিঁয়াজ, আদা নহৰুৰ পেষ্ট, জলকীয়া, মিঠাতেল, জিৰাৰ গুড়ি, হালধি, নিমখ গোটেইবিলাক দিছোঁ মই ইয়াত। আৰু 10 মিনিটৰ কাৰণে মই এইখিনি অকণমান ঢাকি থ'ম। এতিয়া অকণমান মই পানী দিলোঁ, অকণমান সিজিবৰ কাৰণে। এতিয়া ঢাকনিখন দি দিলোঁ। দুপৰীয়াৰ খানা আমাৰ ৰেডি হৈ গ'ল। এয়া সৰু মাছ ভাজি, চব্জি, সৰু বেঙেনা ভাজি, দালি আৰু মাংসৰ আঞ্জা।